আমাৰ এইফালে দৰ্শক মানে তো পাতি বৰাইছে ভাঙি বাহৰ চুঙাৰ দৈ কৈ বাহৰ চুঙাত বিয়া পাৰ্টি জুতি লবিৰ ঠাণ্ডা দিনত ঐ কম্বলৰ ভিতৰত ব্লন নীলা এটা অৱতাৰ চুলি ব্লন জানানে নাই সেইজন জানানে শিৱ শম্ভু কেনেকুৱা পকৰ সূতা গৰম দিছেনে মাটিয়ে চাতে বহি আছোঁ পকাই চকাই এইফালে চাওক মানে খাচী মাংস আনিছোঁ মানে আজি খাচী খাম বেলেগে ব্ৰইলাৰ বুলি কৈ দিব গাইছ এয়া চাওক ভাত বনি আছে মানে আজি আমাৰ ঘৰত আলহী আছে আলহী এজন দেখাম দিয়া চাব নেকি আলহী পূৰা শুই আছে এইজন দেখিছে ন কোনো অকণমান গেছ কৰক আপোনালোকে অভিনৱ চেতিয়া গাইছ তো চাই থাকিব মানে খাচী বনোৱা দেখাম আপোনালোকক তো চাই থাকিব মানে খাচী বনালে সদায় মানে আলুখিনি এনেকৈ ভাজি দিব শিকাই দিছোঁ মানে বেছি জানেই বাৰু তথাপিও অলপ ব্লগ এয়া চাব খাচী ব্ৰইলাৰ বুলি ক'ব কিছুমানে গাইছ তো নেভাবিব মানে সেইখিনি খাচীয়ে সৰু মাছ আনিছোঁ এয়া কম লাগিছে বেছিয়ে আনিছোঁ দেখিছে তো গৰমত চাওঁ গাইছ ই লুকাইছে মানে ই অলপ দিনত বেলেগ ষ্টাইলত থাকে আজি এনেকৈ আছে আৰু এইজন গাইছ गुड मॉर्निंग केटा बजे मतलब अभी हम सो के उठा है तो आज से हम हिंदी में ब्लॉग बनाएगा गाइस मैंने आलू बनी গৈছে এটা ফুলকবি हेलो गाइस এনেকৈ জলকীয়া দিব এটা কম কৰি দিব এবাৰ পিয়াজ দিব ওনে নিয়ে ভালো আছে মছলা না খাও খাও তো মানে মেইন কথাটো কি হৈছে মানে এনেকৈ ভিডিঅ' বনালে জানে নাই খানাটো মানে ভালকৈ বনাই সেইটোৱে বনাই নহ'লে মানে জানে নাই এনেই বনাই দিম এই খালে খাবি নাখালে নাই মানে সেইটোৱে বনাই তো গাইজ মানে আমি এতিয়া উঠিছোঁ চাওক মানে একেটা বাইটতে মাৰি দিছোঁ একো নাই আঁতৰি অহা নাই কেছ নাই তো মানে আজি চেতিয়া ইউটিউব চেনেলত চেঞ্জ কৰিব মানে নামটো কি কৰি দিবি কৈ দিয়ক हिंदी से চেতিয়া গাইজ तो आज से हम मतलब हिंदी में ब्लॉग देगा आप लोग देखना हिंदी से क्या होगा हमारा ब्लॉग का नाम यस तो ऐसा ही ऐसा धमाकेदार ब्लॉग बनाएगा ना हम मतलब केला ये तो उधार हो जाता है निकल जाता है कोई बात लेकिन नहीं है हाँ। पूरा धमाकेदार होगा पूरा मतलब देखना आप लोग देखेगा आप लोग और सब्सक्राइब करेगा और क्या करेगा लाइक शेयर सब और- सब करना हाँ तो हम लोग बिछना में नहीं सोता है मैंने पका में ऐसे मैंने पका में सोता है पूरा पार के पका में हाँ मतलब बिछना पे छोटा हो जाता है तो पैर में फैलाने में पूरा दिक्कत होता है मतलब हाँ मतलब बिछना में केला इतना ही जगह है है तो दे। पूरा पैर एकदम ऐसे मेल के पूरा सो गया हम लोग अभी मजा लगा मतलब हाँ हम तो थोड़ा देर से सोया है हाँ मतलब क्या हुआ हमारा तो कुछ प्रॉब्लम हो गया अभी हाँ तो टेबलेट वेबलेट खाना पड़ रहा है तो इसीलिए और हाँ तो हम लोग मैंने गर्मी में ऐसे मैंने पढ़ के मैंने मेल के सोता रहे हाँ हाँ पूरा हाँ। मेल के सो रहा है मैंने ऐसे आओ मैंने मेल के मैंने कपड़ों वगैरह तो हम लोग अभी गान गाएगा এই মোৰ মানে গাইছ মোৰ হিন্দীতে আহি গৈছে মানে হিন্দীটো মোৰ মানে পূৰা মজা মানে এনেই কৈছোঁ গাইছ ভালকৈ এখন গীটাৰ আছে আমি এইফালেও আছে মানে আমি গান গাম অলপ পিছত হয় নাই ই গাব গাইছ মই অলপ লগত সহযোগ কৰিম আৰু गान 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 তো চাই থাকিব গাইছ মানে মাংসটো কি হ'ল চাই ল'ব গাইছ কি হৈছে গাইছ খাচী দিয়ে দিলে কটাইয়ে দাঙি দিম মই এয়া চাওক গাইছ গোন্ধাইছেনে জনাব পূৰা মজা গোন্ধাইছে মানে টেষ্টি লাগিব যেন লাগিছে মানে কি জানে নাই গাইছ ঐ কি জানো নাই মানে যে মাইকী মানুহ অকণমান মানে ব্লগত দেখাই দিবলৈ মানে মাছ চিকেন টিকেন মানে নহ'লে ঘৰত এনেই বনাই দিয়ে মানে খালে খাবি নাখালে তো মানে অলপ দেখাই দিবলৈ মানে গাইছ তো চাই থাকিব মানে এতিয়া টেষ্টি হ'ব মানে আপোনালোকক জনাম তো এটা মানে কি হয় আপোনালোকে আমাৰ ল'ৰাখিনিক ছাবস্ক্ৰাইব নকৰে লাগিলে আপোনালোকে 800 ছাবস্ক্ৰাইবাৰ 8 লাখো খাই ছাবস্ক্ৰাইবাৰ কৰিব খালি আমাৰ ছাবস্ক্ৰাইবাৰ থাকিব 200 300টাই কি হ'ল কেতিয়াবা মাইকী মানুহ হ'লেহে আপোনালোকে ছাবস্ক্ৰাইব কৰে
আৰু আমাৰ ওচৰত মানে বহুত ধুনীয়া ধুনীয়া বোৱাৰী আছে গাইছ বোৱাৰী জমনি কৰিছোঁ বেয়া নাপাব তো আমাৰ ওচৰত মানে ধেৰ আছে মানে কণ্টেণ্ট আছে আমি এইকেইদিনতে মানে অলপ চুইমিং কৰিব যাম ন আমাৰ চানীৰ ওচৰত আপোনালোকে চানী চিনি পায় সিহঁতৰ ঘৰ তাত যাম য'ত ত'ত মানে টিউব চিউব লৈ যাম আমি অলপ পাৰ্টি কৰিম মানে লগতে দিব পৰা নাই বহুত দিন মানে অকণমান বিজি হৈ গৈছিলোঁ মই কামত অঁ ইও বিজি মানে গাইজ জানেনে ই মানে ছাৰ বুলি মাতে কোনে মাতে কৈ দিয়ক ছাৰ মাতে ষ্টুডেণ্ট আছে মানে ই মানে চাকৰি এটা পালে কৈ দেচোন কিহৰ চাকৰি অলপ কৈ দে ৰাইজক মই মানে এতিয়া মই ফাইন চেফটিত পঢ়িছিলোঁ অঁ চাকৰিও কৰিলোঁ চাকৰি কৰাৰ পিছত এতিয়া চাকৰিটো কৰি মানে কি হ'ল আমোলে थोड़ा मतलब क्या हो ना इतना मतलब मैंने क्या मतलब अच्छा नहीं लगा थोड़ा मतलब किक नहीं मिला हमको इसलिए हम अभी वो फायर सेफ्टी कॉलेज में वहाँ पे वो फैकल्टी जैसा मैंने फैकल्टी हिसाब मैंने ऐसे अभी ज्वाइन किया है आप लोग को पढ़ाते हैं तो मैंने मेन बात क्या है गाइस हम लोग मैंने इतना था इतना मतलब थोड़ा बड़ा भी था तो हम लोग मैंने पैदल घूमता था मैंने ये और मैं मैंने हमारा सूली ऐसा था मैंने मतलब सपरी था ये हम भी सपरी था मतलब यहाँ पे पूरा लाल कलर था हम लोग का इसका भी पूरा लाल था यहाँ पे तो मैंने वो दिन गया भाव अभी मेन है तो हम लोग मैंने ऐसे बन के मैंने चाकरी ये कर नहीं सकता है ना हाँ हाँ तो मैंने गाइस हिंदी तो आही गई बेया नापाब मतलब अभी दोनों भाषा चल रहा है ना हम हिंदी बोल रहे हैं ये असमीज बोल रहे हैं क्या होगा कोई एक ही भाषा बोलना पड़ेगा तो इसीलिए हम भी अभी असमीज बोलेगा तो मैं অসমীয়াই কম অসমীয়াটো এটা বেলেগ ৰস আছে অসমীয়া হিন্দী যদি হাম মিলা দিগা কেলা অসমীয়া হিন্দী মতলব মানে নকওঁ আৰু এইডোখৰ নকওঁ মানে গাইজ একো নাই মানে চাই থাকিব মানে এতিয়া ভাত খাম গান গাম মানে আমি অকণমান পিছত আৰু এটা কিবা এটা আছেচোন বস্তু এটা আছিলে নহয় নামটো নাজানো গাইজ কিন্তু বাজনা মানে বাজিব মানে আজি এইটো গাইজ চাওক এনেকৈ মানে মেইন মালটো নোলাব এতিয়া তেতিয়াই মানে অলপ বজাই দেখাব বজাই দেচোন তো ইয়াত বজাবলৈ মানে ইয়াত পকৰটো উলিয়াই ল'ব লাগে পকৰটো এনেকৈ থৈ দিলে বোলে ইয়াত এইটো ওলাই গাইজ এই আইফোনৰ সন্মান নাই এতিয়া দেখিলে নে মানে অঁ বেণ্ড পাৰ্টি এই চাৰিত বজাতে বেণ্ড পাৰ্টি অঁ বেণ্ড পাৰ্টি পূজাত বজাই যে এটা তো গাইজ মানে দেখিলে আজি উৎপাত হ'ব পাৰে আজি চাই থাকিব ব্লগটো তো অলপ আমি খাই লওঁ ওটছটো অলপ আছেগৈ মানে তো গাইজ মানে মাছকেইজনী এনেকৈ সৰু সৰুকৈ ফ্ৰাই কৰা হৈছে মানে এতিয়া চিকেন নহয় গাইজ মটন হয় তো মানে এনেকৈ খাম আজি ফ্ৰাই মানে নহ'লে টেঙা দি খালোঁ হয় নাই তো মানে আমাৰ বাইদেউ ঘামি গৈছেগৈ বনাই ইউটিউব গাইজ ছাবস্ক্ৰাইব কৰি দিব নিজৰ বুলি অঁ আমাৰ মাজত আৰু এটা আহি গ'লে এইফালে চাওক ঐ বাতি ভৰাই চিৰা খাবি মানে অ'টছ খাবি আমি অ'টছ খালোঁ এতিয়া চাওক একচাত বজাবি ই নবজায় माते ने माते तो क्या कोई दे तो हम मतलब आवाज आज हिंदी में गाना गाएगा यस तो आप लोग सुननेगा तो बाती बोराई से पाऊंगी बाहर सुंगार दोई कोई बाहर सुंगार दोई ओई बाहर सुंगार दोई हां जुति लबी নহয় এটা গৰম দিনত জুতি লবি ঐ বিয়েৰ এটা লৈ ঐ বেলকনিত বহি ঐ বেলকনিত বহি ঐ বিয়া পাৰ্টি জুতি লবি ঠাণ্ডা দিনত ঐ কম্বলৰ ভিতৰত মানে ঠাণ্ডা মানে বহুত গৰম লাগিব মানে তেতিয়া সেইটোৱে মানে সেইটোৱে যিখনে ভাই পাব আপুনি মানে এইটো ডাবল মিনিঙৰ নহয় মানে জুবিন দাই গাইছে আমি জুবিন দাক বহুত ভাল পাওঁ মানে তো মানে সেইটোৱে মানে কথাটো এটা আমাৰ বিহু গান কেই প্ৰকাৰ আছে বিহু গান 3 প্ৰকাৰৰ আছে কি এটা ৰোমেণ্টিক অঁ এটা অকণমান ফটুৱা যেনেকৈ এডলা এনেকুৱা মানে
এইটো এইটো গালত বাতি ভৰাই টপিলা ডাঙৰ চপিলা ডাঙৰ মানে আমাৰ এইটো এনেকুৱা সোমাই মানে বিহুত মানে এনেকুৱা থাকে মানে এইবিলাক অকণ ফকৰাই মানে পকৰি মানে এনেকুৱা বিহুৱে চলে কি বুলি কয় একচুৱেলি মই ৱৰ্ডটো নাজানিছোঁ মানে ধেমালি কৰে মানে বস্তু সেনেকুৱাই ধেমালি কৰা আৰু এটাই ল'ৰাই ছোৱালী কৰা মানে আৰু এটা আছে পকেট বিহু গা সেইটো জুবিন দাও বিহু গাইছ পকেট বিহু পকেট বিহু গাইছ এটা কথা নাজানো মানে মাইকী মানুহৰ মাইকী মানুহ বুলি নকৈছোঁ আৰু মহিলাসকলে মানে বনালে মানে যেনে মাছবোৰ গোটা গোটা হৈ থাকে মানে আমাৰ হেতাই বেয়া নাই হাত বেয়া নাজানো মানে মায়েচনী ভাঙি যায় মানে গাইছ এয়া চাওক মানে অলপ এক চাট লৰাই দিছিলোঁ মানে ভাঙিয়ে দিলোঁ কৃষ্ণহে বুলিছোঁ আৰু অলপ নেমু দিম ইয়াত মজা লাগিব খাই তো গাইছ মানে মই এটা টেষ্টিং কৰিছোঁ ভাঙি থাকিলে মাছখিনি টেষ্টি গাইছ গা গান এটা গা এই গেম খেলিব মানে অলপ পিছত গাম গাইছ তুমি জানো তো গাইছ মানে চাওক পিঁয়াজ মাছটো অকণমান হৈ গ'ল পিঁয়াজ অলপ বনাই দিলে মজা লাগিব মানে জলকীয়া দি দিলোঁ এইখিনি দাইল বইল দাইল মানে টেঙা দিয়া নেমু চেপি মানে চেটিয়াই বনাইছিলে কালি কি মজা বনাইছে তই খাই চাবি এইফালে হৈ গ'ল আৰে সি বনোৱাখিনি কি কৰিলি কেলৈ পেলাই দিলি সেইখিনিয়ে খাম ভাবিছিলোঁ এনেকৈ দি দিব অলপ ধনিয়া কালি আমি ধনিয়া দিব থাকি গ'ল মানে পাহৰি থাকিলোঁ কি বৰলা গাইজ পিছত দেখিব হেল্ল' কি হৈছে গেম খেলিছে সি মানে আমাৰ ৰিয়ান দাক চাই আছে গাহৰি মেইন মানে তো গাইজ মানে আমি খানাটো খাম এতিয়া চাই থাকিব আপোনালোকক কেনেকুৱা টেষ্টি মানে খাম মানে দেখাম আমাৰ ইয়াত এনেই বেলেগ বস্তু থাকে এই আছে দেখিলে এইবিলাক হেৰি হয় কি আছিলে কেলে জুচ হে সেই জুচ তো গাইজ মানে এইটো এনেই ধেমালি কৰিছিলোঁ আপোনালোকক চিকেনে হয় মানে বহুত ধুনীয়া বনাইছে চিকেনটো কেলে ইমান কমকৈ আনিলি যে তই এয়া চাওক আমাৰ বায়ে মানে মজা বনায় যেতিয়া আমি ভালকৈ নবনাই ইউটিউবৰ ভিডিঅ' বনাই দিওঁ মানে ধুনীয়াকৈ বনায় মানে গাইজ এয়া বইল দাইল মানে এয়া সৰু মাছ এয়া কিবা এটা চব্জি আৰু এইটো মেইন বস্তু পিঁয়াজৰ লগত বনাইছে সৰু মাছ তো খাব আৰু তো আমি খাই লওঁ তাৰপিছত দেখাম আমি অলপ ফুৰিবলৈ যাম মানে তাৰপিছত তো চাই দিব গাইছ মানে আমি ওলাই যাম কৈছিলোঁ অকণমান ওলাই গৈছোঁ ইয়াৰ অকণ আমি থোৰা অলপ ফূৰ্তি करके आएगा हम लोग जहाँ तहाँ जाएगा তো মানে পোৱালিক স্কুলৰ পৰা লৈ আহোঁ তাৰপিছত আকৌ যাম এফালে তো চাই দিব গাইছ ইয়াত চাওক পুৰা গৰম মানে হয়নে गरम भाइब लाहे बोल तो अभी थोड़ा हम बोलेरो को थोड़ा पिकअप करना है अभी टेस्टिंग चल रहा है बोलेरो का তো বলক গাইছ একেবাৰে স্কুলত পোৱালিটো লৈ লওঁ তাৰপিছত দেখাম আপোনালোকক নহ'লে বৰ খাব মানে আপোনাক মানে বাৰু মানে এতিয়া দুলীয়াজান আহিব আপোনালোকে চাব দেখিব মানে এনেকুৱা ৰঙা মানে কৃষ্ণচূড়া দেখিব ঢেৰ ফুল দেখিব মানে বহুত ভাল লাগে মানে তো আহিব আপোনালোকে সোণাৰু ফুলো আছে সোণাৰু তাৰপিছত আৰু ঢেৰ মানে আৰু ছোৱালীবোৰ বহুত ধুনীয়া মানে ইয়াৰ গাইছ খালি ৰ'দত খালি ওলাই নাহে আমাৰ ওলাই নাহে মানে গাইছ ওলাই আহিব মানে গাড়ীত এচিত ওলাই আহে আৰু গাইছ সেইটোৱে মানে এয়া চাওক ইমান ধুনীয়া পৰিৱেশ মানে অলপ ভিৰ মাৰিছে বা এইটো ইগন'ৰ মাৰি দিব গাইছ মানে এইখন মই এটি যাযাবৰ মানে দেখিছে নহয় এখন চাওক কি যাযাবৰ তো আমি মানে দুলীয়াজানত এতিয়া ফুৰোঁ মানে সদায় আগতেতো মই গোটেই দিনটো ফুৰোঁ মানে হয় নাই পাগলৰ নিচিনা ৰ'দ বৰষুণ চিন নাই মানে ঘূৰি ফুৰা ওলামেই মানে আমি গোটেই দিনটো মানে ৰাতিও হৈ যায়গৈ কেতিয়াবা মানে ফুৰোঁ আমি তো গাইছ চাওক ইমান ধুনীয়া মানে নকওঁ আৰু ধুনীয়া ফুলখিনি মানে আপোনালোকে কেমেৰাটোত ইমান ভালকৈ নেদেখিব মানে যোনটো ৰিয়েলত দেখিব ন সেইটো বেছি ধুনীয়া পাব মানে আপোনালোকে তো সেয়া চাওক মানে ইমান ধুনীয়া হৈছে মানে গাইছ ই আগত সোমাইছে তো অলপ পালোঁহে বাৰু এই ষ্টেডিয়ামখন দেখাই দিওঁ আপোনালোকক নেহেৰু ষ্টেডিয়াম হয় নাই নেহেৰু মৈদাম নেহেৰু মৈদাম গাইছ আমি ফুলকৈ গৈ থাকোঁ
মৈদাম কেলা মাহন চৰাইদেউ কেলা নেহেৰু ফিল্ড বুলি কৰিলে হৈ যায় হয় নাই গাইছ এয়া চাওক মানে লাইট চাইট লগাইছে ধুনীয়াকৈ মানে আপোনালোকে খেলিব আহিব মানে সৰু সৰু বাচ্চালোক পঠিয়াই দিব গাইছ আমিতো মানে আহিলোঁ কেইদিনমান আকৌ নাহোঁ মানে আমি এলেহুৱা মানে গাইছ এয়া চাওক এতিয়া নাই ৰাতিপুৱা আপোনালোকে দেখিব গোটেই মানুহ মানে ল'ৰা ছোৱালী মানে ধেৰ মানে পিছবেলা দেখিব তো আপোনালোকক এদিন দেখাম মানে কিমান ধুনীয়া প্ৰেক্টিচ কৰে আপোনালোক মানে মানুহবিলাকে তো এই পালোহি আমি দুলীয়াজান অইল ইণ্ডিয়া হায়াৰ ছেকেণ্ডেৰী দিয়া নাই বাৰু তো বলক মানে ইয়াক লৈ ল'লোঁ আমাৰ দীঘল মানে ইয়াক এনেই ধেমালিতে মাতো মানে তো মানে আজি কি পঢ়িলি তই আজিতো আমাৰ লাইব্ৰেৰী আছিলে লাইব্ৰেৰী গ'লোঁ তো মানে অঁ তো গাইজ আমি এতিয়া এইফালে আহিলোঁ অকণমান লিভিং পইণ্ট মানে এইটো লিভিং পইণ্ট গাইজ এতিয়া আমি টাৰ্ণিংটো স্পীডত লৈ ল'ম নেকি বাৰু এনেকৈ ল'বলৈ নৰ্মেলত গ'ল তো মানে আমি এতিয়া যাওঁ তাৰপিছত আমি ডিব্ৰুগড় যাম চাগে তো আপোনালোকক দেখাম এইফালে এখন গল্ফ বুলি কয় ন খেলে গল্ফ ফিল্ড অঁ তো চাই থাকিব মানে এতিয়া ডাইৰেক্ট ঘৰত যাওঁ ঘৰত গৈ আপোনাৰ এই এচিটো লগাব আহিব মানে মানুহ এজন তো সেইটো লৈ যাওঁ তো গাইজ মানে অলপ এয়া চাওক মেগী কি মেগী কৈ দিয়ে অলপ চাওক মেগী মাঞ্চুৰিয়ান মানে সিহঁতি দুটা দেখিছেনে দুটা একে মানে এতিয়া খেতি ছিজন পাইছে যে মানে দুইটা গৰু মানে হাল লগাম সিহঁতক এতিয়া খুৱাই মানে এইটো চক 34 বহুত গৰম মানে এটা 4:30 বজাত 34 তো মানে নোৱাৰি মানে সিহঁতি দুটা নোৱাৰে মানে মই পাওঁ মানে মোৰ চলি যায় মানে তো মোক খাবলৈ মন গৈছে এতিয়া মই নাখাওঁ মানে জিমলৈ যাম যে দেখুৱাই তই খা সেনেকৈ নাখায় ডাইৰেক্ট বেছিকৈ খাব লাগিব গৰম কালাৰ লাগি এনে খাব লাগে মোৰ এইটো হৈ গৈছে মানে অঁ তেতিয়াহে পৰীক্ষা পাছ কৰিবি বুলি কৈ দিয়ে তো গাইজ এটা গান গাম আপোনালোকৰ গান শুনাম এতিয়া ন খাই লওক তো শুনিব আপোনালোকে ৰুমটো ইগন'ৰ মাৰি দিব য'তে ত'তে মানে ঢেৰ খেলি মেলি হৈ আছে মানে ইগন'ৰ নেমাৰিব এইফালে আমি ধুনীয়াকৈ থৈ দিছোঁ বাৰু এইটো মোৰ ৰুম গাইজ এইখন মোৰ বিচনা সৰুকৈ আৰু চাব নেকি এনেকুৱা লেতেৰা মানে গাইজ ভিতৰখন কৈছে নিগনি ঘৰত থাকিলে কি আহে লক্ষী আহে কৈছে তো নিগনিৰ কাৰণে থোৱা হৈছে এইবোৰ গণেশ বাবা তো গাইজ মানে গণেশ বেটেৰী দোকান অইলত তো গাইজ আমি আহিলোঁ ইয়াত চাওক ভিউ চাবলৈ মানে নাজাৰা চাওক ৱাও মানে অলপ লেট হৈ গ'ল আমাৰ বেলিটো গুচিয়ে গ'ল মানে এইখন স্কুল গাইজ চিনেমেটিক শ্বট এটা দেখাইছোঁ আপোনালোকক কেনেকুৱা পাই জনাব ভালকৈ নাজানো বাৰু এইফালে চাওঁ আমাৰ গগৈদা তো গাইজ মানে আমি ভিডিঅ'টো ভাল লাগি মানে নোৱাৰিলোঁ মানে এতিয়া আমি গান গাম মানে আমাৰ এইফালে দৰ্শক মানে অঁ সেইফালে এটা ৰখি আছে এনেই গীটাৰ হেৰি এটা থৈছোঁ মনোমোহাকৈ তুমি হবানে মনৰে জোনা উপচামনা আবেগে উপচামনাজি উদনিয়া
মন আজি উদনীয়া মোকো দুৱাই নিয়ে ফাগুনৰ পছুৱাই জোৰণীয়া মজা মজা ই শুনিছে মানে নেহাঁহে দেখিছে কেনেকৈ চাই আছে গাইছ মানে আমি অকণমান কেতিয়াবা গান চান গাওঁ আৰু মানে ভাল লাগে আপোনালোকে শুনিব পাৰে মানে এনেই আমি মানে প্ৰফেচনেল ছিংগাৰ নহয়, প্ৰফেচনেল গিটাৰিষ্ট নহয় মানে জাষ্ট এনেই বজাওঁ মানে নিজৰ আমি এণ্টাৰটেইনমেণ্টৰ কাৰণে এতিয়া চক ইয়াত ভাইবটো মানে মিলি গৈছে ন, পৰিৱেশটো চক ঠাণ্ডা, কোনো একো ক'বলৈ নাই। তো ভাল লাগে মানে আমি এনজয় কৰোঁ মানে গাইছ হয় নাই প্ৰতিদিনে মানে প্ৰতিটো পল মানে আমি এনজয় কৰি দিওঁ মানে যেতিয়া পাওঁ। এইফালে আমাৰ বাবা আছে ই মানে ঘূৰি ফুৰিছে তো গান শুনিব পাৰিছ নাই তো আৰু শুনাম আপোনালোকক তো চাই থাকিব মানে দেখিছে হাতখন বিষাই গৈছে সদায় ফুকি দিওঁ আমি আবেলি চিলিমত ভৰাই লাহে লাহে জ্বলাই চিলিমত ভৰাই লাহে লাহে জ্বলাই ফুকি দিওঁ আমি ফুকি দিওঁ আমি ফুকি দিওঁ আমি marijuana 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 পাপন দাই কৈছে যে এজন নেতা মৰিলে নহয় পাপন দাই কৈছে যে এটা গাঞ্জাৰী মৰি গ'লে ৰাইজ ধ্বংস ৰাইজ ধ্বংস ৰাইজ ধ্বংস ৰাইজ ধ্বংস বাবা খালে কাৰ লগ পাওঁ তুমি জানানে নাই বাবা খালে কাৰ লগ পাওঁ তুমি জানানে নাই এই মেঘৰ মাজত কাক লগ পাওঁ জানানে নাই
এই মেঘৰ মাজত কাক লগ পাওঁ জানানে নাই নীলা এটা অৱতাৰ চুলি ব্লণ্ড নীলা এটা অৱতাৰ চুলি ব্লণ্ড জানানে নাই সেইজন জানানে শিৱ শম্ভু जय महादेवा शिव शंभु जय महादेवा স্লো মাৰিলে তোৰ হেং মাৰিলে বোলে এইটো এই ফোন এঠি গ'ল টিকাটো বিষাই গ'লে মানে বহুত গৰম মানে টিকাটো পুৰি গ'লে ইয়াত বহি দিলোঁ মানে তো আমি যাওঁ এতিয়া তললৈ কেলে নাই ঘমা পুৰা ঘামিলোঁ মজা বতা মাৰিছে বে চাওক গাইছ এইটো জুইটো চাওকচোন গেছ পুৰা জ্বলে কি আন্ধাৰ ইয়াত বস্তু এটা দেখাম চাব এইটো চুইমিং পুল বনি আছে গাইছ তই সাঁতুৰিব জানো নাই এই সেইটো বনাই হোৱা নাই ন অঁ এইটো গ্লাছৰ বুলিছিলে মজা লাগিব তো গাইছ মানে আজি ডিব্ৰুগড় যোৱাটো নহ'লগৈ এইটো চাওক মানে নতুন বেগ এটা কিনিলোঁ মানে জিমলৈ যাওঁ লাগি আছে মানে জিমলৈ তো আপোনালোকৰ জানে নে কি লাগেনে জনাব নতুন কিবা কাপোৰ চাপোৰ ল'লে পিন্ধো এইটো নিগনি পলালে जय गणेश बाबा আৰু চাইৰো যায়গৈ মানে ঘৰলৈ जाऊंगे तो हम अभी निकल गया घर जाएगा थोड़ा ये मेडिसिन के बारे में बोला था ना यही सब এই চব তো ইয়াৰ মানে পেটত কিবা এটা পাথৰ হৈছে মানে সেইফালে আমাৰ টকলা পোৱালি এটা আছে মানে দীঘলা মানে নামটো আমি নিজে থৈ দিওঁ তো মই জিম কৰোঁ আজি লেগ আছে মানে ফালি দিম মানে আজি তো চাই দিব মানে আজি ব্লগটো ইয়াতে সামৰিছোঁ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব বেল আইকন দবাই দিব বেল আইকন নহয় অল কৰি দিব অল কৰিব য়েছ বেলটো অল কৰি দিব